हेलो फ्रेंड्स আজি আকৌ আপোনালোকৰ মাজলৈ এটি হোমমেড সলিউশন ভিডিও লৈ আহিছো আশা কৰো আপোনালোক ভালে আছে আৰু মোৰ বহুত বেছি ভাল আজি এটি হেয়াৰ মাস্ক কথা কম যেটো লাগে আপোনালোকৰ চুলি খৰা প্ৰবলেম নাইকিয়া হৈ যাব এইখিনিতে কথা এটি কও যিসকলে চুলি ষ্টেট বা ষ্টেনিক কৰিছে তেওঁলোকৰ কম সময়তে চুলিবোৰ বেকা হৈ যায় নহয় জানো আৰু মই কেনেদৰে চুলিৰ সমস্যা পৰিছিল আৰু চুলি খৰা বন্ধ কৰিছো তাকে ভাবিলো আপোনালোকৰ মাজলৈ শেয়াৰ কৰো আশা কৰো আপোনালোক ভাল পাব আৰু তাৰ বাবে মই কি ইনগ্ৰেডিয়েন্টস ব্যৱহাৰ কৰিছো আপোনালোকক কৈ দিছো মই ব্যৱহাৰ কৰিছো দৈ আৰু দৈত লেক্টিক এসিড থাকে লেক্টিক এসিড থকাৰ কাৰণে চুলিখিনতে ৰাফ ড্ৰাই ফ্ৰিজি হয় তেতিয়া দৈত ময়শ্চাৰাইজাৰটো দিয়াত হেল্প কৰে স্মুথ কৰে আপোনালোকৰ স্কেল্পটো লগাই দিব আৰু তাৰ বাবে লগাইছো মই এলোভেৰা যেটো মই এলোভেৰা নাৰিকল তেল আছে হেতু ব্যৱহাৰ কৰিছো ইয়াত মই দিম 2 চামুচ নাৰিকলৰ তেল আপোনালোকে এনেদৰে মই যিদৰে প্ৰসেসটো কৰিছো আপোনালোকেও ল'ব আৰু এনেদৰে মই গোটেইখিনি মিহলাই লৈছো মিহলাই লৈ মই এনেদৰে এতিয়া চুলিখিনি কেনেদৰে স্কেল্পত লগাম আপোনালোকে চাই যাব লেন্থলৈ লগাব যাতে চুলি গুৰিত সযতনে লাগি ধৰে তেতিয়াহে আমাৰ চুলিত কাম কৰে আৰু পাৰ্লাৰত মিছামিছি ইমানবোৰ টকা খৰচ কৰি কিয়নো আমি বৰবাদ কৰো নহয় জানো যদি ঘৰতে থাকি আমি হেয়াৰ মাস্ক তৈয়াৰ কৰিব পাৰো আৰু এইজনী হৈছে মোৰ ভন্টি তাই আসলতে ক্যামেৰা ফ্ৰেন্ডলি নহয় আৰু তাইক মই কৈছো চুলিখিনি মই মাসাজ কৰি এনেদৰে বান্ধি দিয়া আৰু খুব বেছি 10 মিনিটস মাসাজ কৰি এনেদৰে আপোনালোকে 1 আৱাৰ ৰাখি দিব আৰু 1 আৱাৰ ৰাখি কিনে আপোনালোকে হেয়াৰ ওয়াশ কৰি আহিব আৰু হেয়াৰ ওয়াশ কৰি আহি আপোনালোকক লুক পাই আছো আৰু এই দেখিছেনে মোৰ চুলিখিনি সিল্কি এন্ড শাইন আহিছে ইমান ধুনিয়া আৰু এই ফনিয়াই দিছো মই চুলিখিনি দেখিছেনে আপোনালোকে একনো চুলি এডালো হৰা নাই ইয়াতে আপোনালোকে গম পোৱা যায় আৰু চুলি লেন্থটো বাঢ়ি আহে ইয়াতে আপোনালোকে গম পোৱা যায় আৰু মই চুলি 3 বাৰ স্ট্ৰেইটনিং কৰিলো আৰু এনেদৰে মই লগাই আছো কাৰণে মোৰ এতিয়াও চুলিবোৰ যোৱা নাই আৰু এতিয়াও ঘন হৈ আছে গতিকে আজিলৈ আহিছো বাই বাই লগ পাম অন্য